আমি যাব ওলাইছোঁ অকণমান শ্বপিঙত অলপমান ঘৰৰ বজাৰ কৰি লৈ আহোঁ আজি ভাবিলোঁ ঘৰত থাকি থাকি বৰ লাগি গৈছে সেইকাৰণে ভাবিলোঁ ঘৰৰ কিছুমান বস্তু নাই তাকে লৈ আহোঁ মুখখনত যেন আজি কেনেকুৱা লাগিছে তেতিয়াহ'লে এতিয়া আমি যাওঁ ওচৰতে বিশাল এখন আছে তাত তাৰ পৰা কিছুমান বস্তু লৈ আহোঁ ঘৰৰ ব'লা এতিয়া আমি যাওঁ কি ল'লা চাৰ্ফ মগ তেল চাবোন আৰু কি তোমাৰ পাৰফিউম এটা মোৰো লওঁ দে এইবাৰ তোমাৰ লেডিছৰ আছে তো ফগত না ফগ নালাগে মোক ই ভাল লাগে কি ভাল লাগে ই ভাল একো এনেকৈ নহয় ঘঁহা 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 নাই মই গম পাই গ'ল এইটোৱে ভাল আছে গৰম দিন আছে কিমানে মাৰি মাৰি শেষ কৰিছে এইটো মই দোকানৰ পৰাই ল'ম কি নিতেছে এগুলা আচ্ছা বড় কি আচ্ছা ঠিক আছে Yes, বড় ক্রিমটা দিয়েছে সব পুলা পুলা মিক্স হয়ে যায় মোক নালাগে মোৰটো এই কেইদিনতে মই চেঞ্জ কৰিছোঁ তোমাৰ কোলাটো নলো এটা টাইট দিয়া টাইটবিলাক নষ্ট হৈছে তোমারটা কোনটা লাগে আমি জানি না কোনটা ছোট বস্তাতে এখানে নাই দেখি ওই যে এই যে ওইগুলো নিয়েছি আগে এগুলা বলে দোকান থেকে নিয়ে আসবো হ্যাঁ এখান থেকে না বাচ্চাদের এটা আগে তো নিয়েছিলাম এই তো এটা রাখবো সিঙ্গেল নিখে নাও এরকম টাইপের এই যে কলগেটের এইটা বলে আছে এই যে এটা নাই এটা আমি বাচ্চানে ইউজ করি নাই জানো তো চলো শ্বপিং গৈছিলোঁ শ্বপিঙৰ পৰা আহিলোঁ এতিয়া কি আনিলোঁ আপোনালোককো এতিয়া দেখুৱাম কি আনিলোঁ বলা দেখুৱা খেলনা মটো এতিয়া দেখাই খেলনা বাতি আনিছে এইটো হ'ল পাঁচফোৰণ কিচেনৰ গান আৰু মিঠাতেল এইটো হ'ল চাউল আৰু এইটো মোৰ হেপি বিস্কুট চকৰ আৰু আৰু বেগ আনিছোঁ সেইটো তাক স্কুলত আনিব গ'লে মোবাইলটো লৈ যাবৰ কাৰণে লৈ আহিছোঁ আৰু এইটো হ'ল কোৱা কি তোমাৰ এইটো মোৰ গ্লাছ হয় গাখীৰো নোখোৱা হৰলিক্সো নোখোৱা কিহৰ এইটো মগ আনিছা এইটো এটা মগ লৈ আহিছে ষ্টিলৰ হয় এইটো না ভাঙে যদি নিচাৰ পৰা না ভাঙে আৰু এইটো এটা খপ গ্লাছৰ আগত মই কিনিছিলোঁ এইটো জানি ককৰোচ খাই কেনে পুৰা বেগ এইটো কি হালধি আৰু এইটো আৰু এটা পাঁচফোৰণ চাৰ বিশালত পাইছোঁ এইটো হয় তল পাপা স্প্ৰে আৰু এইটো হয় মোৰ দুটা ব্ৰাছ এইটো এতিয়া নিউ ব্ৰাছ আহিছে বিশালত মই এতিয়া এইটো ইউজ কৰিম যেতিয়া এইটো খাৰাপ হৈ যাব মই এইটো ইউজ কৰিম বাৰবাৰ কাৰণে এইটো মোৰ না পূজা ঘৰৰ কাৰণে ইয়াতে জিনিস ৰাখিব পাৰিব পুৰা আৰু দেখা কলগেট ব্ৰাছ কৰাৰ কাৰণে টুথপেষ্ট এইটো দেখা দুইটাৰ ব্ৰাছ পাপা বুলি কোৱা দুইটা না পাপাই বুলি কোৱা পাপাৰ ব্ৰাছ ক্ৰীম হেক হৈ গৈছিল ন এইকাৰণে ধনিয়া পাউডাৰ সৰু বাচন ধোৱাৰ কাপোৰ ধোৱা চাবোন এইটো হয় এটা মিয়নিজ
স্মল স্কুলত লৈ যাবৰ কাৰণে যে বনাই দিব ৰোল এইবিলাক তো তাতে মেয়নিজ দিব আচ্ছা এইটো কি কোৱাচোন এইটো কি কেৰাহী মাজা ইয়াতে তিনটা চাবোন আছে ইয়াতে মই যে এটা ইউজ কৰিলে যদি এইটো ভাঙি যায় আৰু এটা লম তাৰপিছত এইটো যদি হেক হৈ যায় আৰু এটা লম তাৰপিছত বিচৰৰ পৰা আৰু এটা আনি পুৰা পুৰা থাকিব এইটো দুটা আৰু এটা বাচন ধোৱাৰ সাবান ইমান আনিছে বাচন ধোৱাৰ সাবানটো খালি 4টা আনিছে এটা সৰু এটা ডাঙৰ টু হয় ৰিফাইন রিফাইন অয়েল রিফাইন একটু ইয়াতে লেখা আছে রিচ টমেটো কেচাপ আসতে ভাঙবো আর সেম এই পাঁচটা আনিছে হেয়ার রাবার স্কুলৰ কাৰণে ব্ল্যাক কালার এই হ'ল ভিন্দি ভিন্দি তাৰপৰা আৰু এইটো হয় পটল পটল এইটো হ'ল নেমু নেমু ধনিয়া টমেটো আৰু কেপচিকাম আৰু পান আৰু সুপাৰি মাৰ কাৰণে তো আজি আমাৰ শ্বপিং ভাল ইমানেই হয়নে নহয় অঁ তো ভিডিঅ'টো ইমানেই বাই বাই